তো হে গাইছ গৰম তো আসামপি ভ্লগ সো আজি মিনিমাম মোটামুটি আজি 1 বছৰৰ বেছি হলে আসামপি ভ্লগ ইউটিউব চেনেলটো আজি বহুত দিনে ভিডিও বনাই আহিছিল কিন্তু প্ৰায় মই যোৱা কালি মানে এটা মই ভিডিও আপলোড কৰি হে ভিডিওটো পুৰা মানে 1.5 লাখৰ ওপৰত মানে ভিউজ গৈছে আৰু চেনেলটোত মানে 1k সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আৰু যোনি সাবস্ক্ৰাইব কৰা নাই বঢ়িয়াকে কিনে পুৰা 999 আছে আৰু মাত্ৰ এটা সাবস্ক্ৰাইবাৰ লাগে আপোনালোকে যোনি কৰা এই সাবস্ক্ৰাইবটো কৰি দিয়ক সোনকালে যাতে 1k হৈ যায় বঢ়িয়াকে এটা কেক আনিছো আমি গটাই তিনটা ৰুমৰে চলি লগ লাগি কেকটো বঢ়িয়া কৰি কাটিম আৰু বাকি 5k বা 100k হলে ভাল কৰে আৰু তা ডাঙৰ কেক আনি কেনে ভালকে কৰিম সো আপোনালোকক বহুত মৰন্তৰ পৰা ধন্যবাদ জনাইছো যাতে আপোনালোকে 1k কৰি দিলে যাতে আৰু যাতে 5k যাতে 10k আপোনালোকে বঢ়িয়াকৈ কৰি এটোৱে মই আশা কৰিছো মোৰ বিশ্বাস আছে আপোনালোকে একদিন মোক ওপৰলৈ উঠাব আৰু বাকি আপোনালোকে মোৰ পৰা কিবা এটা পাইছে আৰু মই যেমান পাৰো মই ভাল ভিডিও দিবলৈ চেষ্টা কৰিম আপোনালোকক কেৱল আপোনালোকৰ পৰা মই এটাই বস্তু বিচাৰিছো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা লাইক কমেন্ট কৰা আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত মানে শেয়াৰ কৰি দিয়ক ভিডিওটো মই কৰিছো সো 1k হৈ যাব আৰু কেক কাটিম চাই থাকক বঢ়িয়া কৰি ভিডিওটো সাবস্ক্ৰাইবাৰ বঢ়িয়া আমি গটাই কিটা ৰুমৰে লগ হৈছো সো এনা সৰু সৰু কৰি এটা কেক আনিছো সো আপোনালোকক বহুত দিনটি মৰম পাইছো আপোনালোকৰ পৰা আৰু যাতে 5k যাতে 10k যাতে অতি সোনকালে সাবস্ক্ৰাইবটো কৰি দিয়ে মই হিতি আপোনালোকক হেৰি কৰিছো তে বঢ়িয়াকে কেকটো কাটো বঢ়িয়াকে চাই থাকক আৰু কাটিলো আৰু আপোনালোক আৰু একবাৰ কৈছো বহুত ধন্যবাদ থ্যাংক ইউ ইমান সোনকালে 1k সাবস্ক্ৰাইব কৰি দিয়ে আৰু যাতে আপোনালোকে আগুৱা লৈ যায় যাতে এবাৰ 5k বা 10k হলে ভাল এটা কেক কাটিম আৰু বাকি এবাৰ ইয়াত কাটিলো আৰু কি ঘৰত যাই কেনে আৰু তা কাটিম সো মই কি কম আজি বহুত বেছি হেপি সো বহুত বেছি ভাল লাগিছে আৰু বাকি এই আছিল ভিডিওটো না সৰু সৰু 1k সাবস্ক্ৰাইবাৰ হয় ভিডিওটা দিলো আপোনালোকে যদি কোনোবা আৰু মোৰ এই চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো আৰু সাবস্ক্ৰাইব কৰি থব বহুত ভাল ভিডিও আহিছে সো এই আছিল আজি ভিডিওটো লগ পাইছো আৰু নেক্সট কিবা এটা ভিডিওতে বাই বাই থ্যাংক ইউ